जीना यहाँ मरना यहाँ। ओए दोस्ती बह। ৰচোন মোৰ মতে মোক চলাব দে। ঐ তোৰ নিচা হৈছে দে মোক দে মই চলাওঁ দে। তই মিছাতে চিন্তা কৰা। এই আগত গাড়ী চুপচাপ বহি থাক না। মদৰ নিচাত দ্ৰুতগতিৰে গাড়ী চলোৱা পৰিণাম বুজি পালে আমাৰ পৰিয়ালকেইটাৰ কি হ'ব? দুখ কৰিও লাভ নাই, চিন্তা কৰিও লাভ নাই। এইখিনি চিন্তা ঘটনাৰ আগত কৰিব লাগিছিল। চাওকচোন নিমিষতে কি হৈ গ'ল। আমাৰ নচৰ দেশকেইটাক লৈ কতজনে কি আলোচনা কৰি আছে। ড্ৰিংক কৰি চলাইছিল, ড্ৰিংক কৰি। ইছৰাম লগে লগে চেছ ন? বহুত স্পীডত মাৰিছে তো। কম এয়া হল আমার পরিণাম। আমি মাদক দ্রব্য অথচ ড্রিঙ্ক করি মোটর সাইকেল চলোয়া বা যিকোনো ড্রাইভ করার পরিণাম হল এয়া। আমি যদি ড্রিঙ্ক করে গাড়ি নচলো হেঁতেন আজি হয়তো এয়া পরিস্থিতির সম্মুখীন নহল। আহি হঠাৎ যিটো পৰিস্থিতিৰ সন্মুখীন হৈ পৰিলো মই নিজে হতভম্ব হৈ পৰিলো। গতিকে আপোনালোকেও দুচকীয়া বাহন যদি চলায় তেতিয়াহ'লে হেলমেটটো পৰিধান কৰিব আৰু যিকোনো বাহন চলালে ড্ৰিংক নকৰিব। কাৰণ চাওক যি পৰিস্থিতিৰ সন্মুখীন হ'ল তেওঁলোকৰ বা এই পৰিয়ালটোৰ কি অৱস্থা হয় চাওকচোন। আজি আপোনাৰ দখলত পৰিয়ালৰ কি অৱস্থা হয় গতিকে মই ইয়াৰ পৰা অনুৰোধ জনাইছোঁ হঠাৎ আহি যিটো পৰিস্থিতিৰ সন্মুখীন হ'ব। গতিকে সকলোৰে এখন ঘৰ আছে, নিজৰ ঘৰ বা সংসাৰৰ প্ৰতি লক্ষ্য ৰাখি এটলিষ্ট উইদাউট ড্ৰিংকৰ যাতে যিকোনো বাহন চলায় তাৰে অনুৰোধ জনাইছোঁ আৰু দুচকীয়া বাহন চলালে অন্ততঃ হেলমেটটো পৰিধান কৰিব। এয়া মই এজন সাধাৰণ নাগৰিক বা বাতৰুৱা হিচাপে আপোনালোকক ক'বলগীয়া বুলিব প্ৰয়োজন বুলি ভাবিলোঁ। গতিকে বাকীখিনি আপোনালোকলৈ মই মোৰ গন্তব্যস্থানলৈ বুলি বুজিব। ছবিখন উপভোগ কৰাৰ বাবে ধন্যবাদ।